তো আমি আইতাহাৰ বাগানখন চাব যাম আৰু ওচৰতে এটা পুখুৰী আছে আইতাহাৰে তাতে মাছ আছে কিন্তু মাছ দেখা নাপাব পানী হয়তো সেইকাৰণে বোলা এইফালে ছাগলী থোৱা ঘৰ ইয়াতে ছাগলীবোৰ থাকে আৰু এইফালে ভঁৰাল ধান থোৱা ঘৰ আৰু এইফালে ছাইডত আছে এইটো এতিয়া গাড়ী থোৱা টেম্পৰাৰী গেৰেজ হয় পিছত ঠিক কৰিব আৰু এইফালে ধান থোৱা ঘৰ এইফালে ছাগলী থাকে এয়া ৰঙালাও কোমোৰা গছ এইফালে নেমু গছ একজোপা একজোপা এইডাল কি এইডাল আম গছ কিজানি এইফালে এইডাল চাওক এইডাল আমৰ গছ হয় সৰু কিনি অনা আমৰ পুলি এতিয়া শাওণৰ মাহ নহয় ভাদ মাহ আৰম্ভ হৈছে কিন্তু এইডালত ফুল ফুলি আছে আমৰ এয়া ইমান সৰুতে ফুল ফুলিছে আৰু আচৰিত কথা যে ভাদ মাহত আমৰ ফুল ফুলিছে বাগানৰ নেমু অলপ ছিঙি পেলাই বিক্ৰী কৰা হ'ল এতিয়া কিছু লাগি আছে সেইফালেও আছে এই একজোপা নেমু এয়া চাওক নেমু এয়া নেমু গছত লাগি আছে বাগান চোৱাহি একজোপা এয়া বাগানৰ মালিকনী নেমু বাগান এইফালে এয়া মাজে মাজে পোক ধৰিলে এই ঠানিটো ভাঙি পেলাই দিব লাগে দি পেলাই মাজত পোক ওলালে আৰু ঔষধ স্প্ৰে কৰি দিলে ভাল হৈ যায় সেই এটা নেমু লাগি আছে এইফালে আছে বাৰীখনত আছে বহুত লাগিছিলে অলপ বিক্ৰী কৰিলে কিছু আৰু ইটো হ'ল কৰ্দৈ গাছ এডাল হৈছে কৰ্দৈজোপা এইজোপা ছিজনত লাগে কিন্তু বহুত লাগে গছডাল মাহে লাগিয়ে থাকে এইডাল এতিয়া নাই বহুত কৰ্দৈ হয় ইয়াতে বহুত লাগে গছডালত ওচৰৰ পৰা থিয় হৈ ছিঙিব পাৰি সৰু গছ এই একজোপা নেমু এইফালে বাগানখন গোটেই দেখুৱাই দিয়া এইয়া নেমু লাগি আছে এইফালে অলপ নেমু হেৰি লাগিছে সেয়া নেমু এইটো কফি নেমুৰ দৰে হৈছে ন এইটো হালধি বিস্কুটি ডালটো কি আছে লাগি নিচিঙিবা নিবা নে মাইনা কাচাই আছে হেৰি পঢ়া দুটামান দেখি ইয়াৰ পৰা দুটামান নেমু লৈ যাওঁ আচাৰ বনাব লাগিব আচাৰ কেনেকৈ বনাওঁ মই নেমুৰ আচাৰ আপোনালোকক দেখুৱাম এইটো লোৱা নেমু একদম ঘৰৰ খেতিৰ বস্তু গছৰ পৰা ছিঙিয়ে ভাল লাগে আৰু এই খাবলৈ যিমান ভাল হয় গছৰ ঘৰৰ বস্তু চাইও ভাল লাগে আৰু ছিঙিও ভাল লাগে এইফালে নেমু পকি আছে
এইটো ইমান মস্তি। সেইফালে নাৰিকলৰ গছ, নাৰিকলৰো গছ আছে। এই নেমুৰ বাগানৰ লগতে এয়া তামোল গছ। এই নেমুডাল এইবাৰ প্ৰথম লাগিছে। এয়া পৰি থাকোঁতে ছাগলীয়ে খালে। গোল নেমু। গোল নেমু। এয়া গোল নেমু লাগি আছে। এইবাৰ প্ৰথম লাগিছে এইডাল। অহাবাৰলৈ আৰু বেছিকৈ লাগিব। আৰু আগফালে এডাল আছে বোলে। এইডাল প্ৰথম এইবাৰ চিঙা নাই বৰ্তমান। এতিয়া কেঁচাই আছে, পকা নাই। আৰু দুমাহমান পিছত পকিব। নাই যদি এক সপ্তাহতে পকিব। আৰু এইটো পল্লী, টেঙাৰ পল্লী। সেইফালেও নেমু গছ, সেইফালেও নাৰিকল গছ, সেয়া নাৰিকল। আৰু সেই পিছফালে বাৰী হয়, তাত থেকেৰা টেঙাৰ গছ আছে। আৰু সেইফালে এইটো পুখুৰী, পুখুৰীত হাঁহ আছে। এইফালে এইটো হাঁহ থোৱা গঁৰাল, এইটো হাঁহ থোৱা গঁৰাল। চৰি, এইডাল গছ কি বোলে আপেলৰ, আপেল নহয় এইডাল মৌচুমী চাগে, মৌচুমী। মৌচুমী গছ। সেইডাল আপেল, সেইফালে সেইডাল আপেল গছ, এইডাল বগৰীৰ গছ। আৰু এইফালে এইবিলাক ভাতকেৰেলা, ভাতকেৰেলা। বহুত ভাতকেৰেলা আছিল, বহুত লাগিছিল আগতে, কিন্তু এইবাৰ পানী হোৱাৰ বাবে অলপ কমি গৈছে, বেছি ফল ধৰা নাই। এইফালে এইডাল কুন্দুলি, ভাত কুন্দুলি বুলি কয়। এয়া ফুল ফুলি আছে, লাগিও আছে অলপ চলপ। লাগিছিল আগতে, এতিয়া কমি গ'ল। এয়া লাগি আছে। সেইফালে পুখুৰী, পুখুৰীত মাছ আছে। সেয়া হাঁহবিলাকো পেহীৰ ঘৰৰে। আৰু পিছফালে এয়া বাৰী আছে, তাত থেকেৰা টেঙাৰ গছ আছে। সেইফালে হাঁহ থোৱা গঁৰাল, লিচু গছ, মানে আপুনি যি বিচাৰে গোটেইখিনি পাব। মাছ, হাঁহ, ছাগলী, মুৰ্গী, নেমু টেঙা, সকলোৱে আছে। হাঁহ থোৱা বাৰীত আছে। বাৰীত থেকেৰা টেঙাৰ গছ আছে, কঁঠালো আছে। এইফালে হাঁহ থোৱা ঘৰটো চাই লওঁ। এইটো হাঁহ থোৱা ঘৰ। অমৰা গছ, এইডাল অমৰাডালো খাবলৈ সোৱাদ হয়, বেছি কেঁহা নহয়, মিঠা মিঠা হয়। আমি খাইছোঁ, লৈ গৈছিল ঘৰলৈ। আৰু এইফালে হালধিৰ বাৰী আছে, এইফালে হালধিৰ বাৰী আছে। এইফালে চব হালধি ৰুইছে। এইফালে হালধি ৰুইছে। এইডাল গোল নেমু হয়। এয়া কলো ওলাইছে, বান্দৰে খাব বুলি বস্তা ভৰাই থৈ দিছে। কাৰণ ইয়াত বান্দৰ বহুত আছে, জাক পাতি আহে বান্দৰ। এইফালে ছজনা এতিয়া লগা নাই। এয়া তামোলৰ পুলি ৰুইছে। সেইফালে হালধি, এয়া চব আছে। এইফালেও নাৰিকল গছ আছে। এয়া আমলখিৰ গছ। সেয়া
পুতলা এটাই দিব বিয়া মানুহ এইফালে বাবু বাবু গাড়ীত কি কৰি আছে? গাড়ী চাফা কৰি আছে চাগে। এয়া গাড়ী চাফা কৰি আছে। এইফালে এইডাল ফুল ফুলিলে বহুত ভাল লাগে, একেবাৰে গোলপীয়া হৈ থাকে। এতিয়া ফুলবোৰ সৰি গৈছে। এইফালেও গোলনেমুৰ গছ, এয়া গোলনেমু লাগি আছে, দেখিছে আপোনালোকে, চাওক এয়া গোলনেমু বহুত লাগিছে। এই এডাল কাজি নেমু, এয়া বকুল গছ এয়া আছে। গোলনেমু। এইফালেও কাজি নেমু আছে। নেমুৰ গছ বহুত আছে, অকল নেমুৰে বাগান হয়। আপোনালোকে ইয়াতে আহি নেমু লৈও যাব পাৰে, ইয়াতে আইতাহো বেছিও। এইফালেও গছ নিলে আছে। যোগাযোগ কৰিব পাৰিব অঁ যদি নেমু নিয়ে আৰু অঁ আপোনালোকক লাগিলে বাগান আহি লৈ এখনেই যাব আছে পাৰিব, বাগান আছে যিহেতুকে। বেছিকৈ লাগিলে কোনোবাক লৈ যাব পাৰিব। এইফালে এইডাল বকুল গছ, বকুল গছডাল এতিয়া সৰু আছে, ডাঙৰ হ'লে ফুলিছে এইবাৰ। ডাঙৰ ফুলিছে, লাগিব। এইফালে বকুল গছ, এইফালে এডাল ফুল কি ধুনীয়াকৈ ফুলিছে, চাওক এইয়া কি ধুনীয়াকৈ ফুলিছে। ৰঙিয়াল ফুল হয় এইডাল। ৰঙিয়াল ফুল ফুলিলে বহুত ভাল লাগে, থোপা থুপি ফুলে নহয়, সেইবাবে।